lapan lo penili to chelangpet pen penili to dak bokajan cement factory dam lo ladak nili to HUD labang so abang phu pan bipin komar halang lipan nili tom chetong nam lo labang so industry I status ko pilo polam sili tom bang halang lipan Chingki chethan nam lo je ajak ding open dak kapathik do 8 crore a project Ladakh la juntu expansion of plan upon Ladakh pathik dolo laso pathik lo mat non bang piloma laso kam bang ke 10% wet da lapen isi bang the dung lam bang lapan lo Ladakh ajak ding open Ladakh bokajan hawar CCI cement factory laso surrounding area long ke do rat atum je pollution pen apa jok pinangji puka chohang ke hang lapuson dolo litom kar bilo charlia song lapu AJYCP setame laso puthak niltom arjab dunlo damtang province dame si kopai me pen alang litum cikloyon tro kaprang Ladak foundation stone le ponlo lake ala litum dak doktor nomor mumin dak MLA alang litum da la solong chetong non lo lasi house dak foundation stone le lo non bang ke piloma result bang ke 20% anak kam claim pen man ma kam ton ko lo lasi laso puthak ko song si lasom ke jeplang long pop lo lasi bangso puthak dak bokajan cement factory la bangso kapareng VRG phan nili si nilitom asong ban chuning rikang tung bang ke litom trinong Lok Sabha MP Horan Singh Besar alang li panda chuning rilo alang li central long Ministry of Industry haladak labang so alam the pale bangsi nilitom asong ban chuning rilo kai ke laso a cement factory arona teng kai ke teng lapuson kapasuli long VRG phan athe piloma plong de nona bang ke labang so industry kai ta loss pu alam si paklang lo laso joine Pinangan dak social welfare অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি ছাত্ৰ সন্থাৰ এটা আমি প্ৰতিনিধি দল আহি পেলাই আজি বোকাজান সিমেন্ট ফেক্টৰী আজি কাৰ্যালয়ত আমি প্ৰৱেশ কৰিছিলোঁ আজি আমাৰ দুটা জাতীয় সংগঠন অহাৰ উদ্দেশ্য হৈছে কি বোকাজান সিমেন্ট ফেক্টৰীটো অসমৰ একমাত্ৰ এতিয়া জীয়াই থকা চৰকাৰী এটা উদ্যোগ আছেগৈ এই বোকাজান সিমেন্ট ফেক্টৰীটোৰ বোকাজানবাসী ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে যে ধূলি যি অবাধ গতিত বোকাজান চিমেণ্ট ফেক্টৰীয়ে দিনে ৰাতিয়ে মানুহক প্ৰয়োজন হিচাপে স্বাস্থ্যলৈ এৰি দিছে তেওঁলোকৰ সচেতনতা নোহোৱাৰ বাবে ধূলিৰ যি কণ্ট্ৰোল কৰিম বুলি তেখেতলোকে আজি 6 মাহ 7 মাহৰ আগতে এটা প্ৰজেক্ট তেওঁলোকে ৰাজহুৱা কাৰণে ঢোল টগৰ বজাই পেলাই তেওঁলোকে 8 কোটি টকাৰ এটা ধূলি কণ্ট্ৰোল হোৱাৰ প্ৰজেক্ট বহুৱাইছিলে তেওঁলোকে হ'ব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলে আৰু এই প্ৰতিশ্ৰুতিটো শুনি পেলাই বোকাজানবাসী ৰাইজে স্বস্তি নিকাহ পেলাইছিলে যে ধূলি বোকাজান চিমেণ্ট ফেক্টৰীৰ পৰা বোকাজানবাসী ৰাইজে সকাহ পাব কিন্তু কালক্ৰমত দেখিলোঁ যে বোকাজান চিমেণ্ট ফেক্টৰীয়ে আজি 6 মাহ নহয় আজি এবছৰ হ'বহি হ'ল কিন্তু ধূলিৰ যি কণ্ট্ৰোল তথা বন্ধ হ'ব বুলি কৈছিলে যি কাম কৰিছিলে বুলি কৈছিলে ধূলিৰ বাবে বন্ধ হোৱা যি ঠিকাদাৰে আহি পেলাই ইয়াত কাম চলাইছিলে বুলি কৈছিলে তেতিয়া আমি নিজেই গৈ পেলাই তাত তদন্ত জামিন কৰি পেলাই অনুভৱ হ'ল যে ধূলি বন্ধ হোৱাটো দূৰৈ কথা তেওঁলোকৰ যিটো 8 কোটি টকাৰ প্ৰজেক্টৰ যি কাম চলি আছে আজি নোহোৱা আমাৰ পৰিলক্ষিত হ'ল সেইবাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কাৰ্বি ছাত্ৰ সন্থাই আজি এই পাহাৰীয়া জিলাখনৰ পৰা এই বোকাজান চিমেণ্ট ফেক্টৰী উদ্যোগৰ দুৱাৰমুখৰ পৰা আমি দিল্লী চৰকাৰক ক'ব বিচাৰিছোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলক আপোনালোকে সদায় মাহিয়াই দৃষ্টিৰে বা শোষণ থলী হিচাপে আপোনালোকে ব্যৱহাৰ কৰি আহিছে নেকি কাৰণ আমি শুনিবলৈ পাইছোঁ যে দিল্লীয়ে এই প্ৰজেক্টটোৰ বাবে যি ধন মোকলাই দিব লাগে সেই ধন এৰি দিয়া নাই যদি এনেকৈ যদি দিল্লীয়ে শোষণ কৰি থাকে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ ৰাজ্যকেইখনক তেতিয়াহ'লে অনাগত দিনত আমি জাতীয় দুটা সংগঠনে ৰাইজৰ স্বাৰ্থত আমি মাত মাতি যাবলৈ আমি বাধ্য হ'ম বা ৰাস্তাত ওলাই আহিবলৈ বাধ্য হ'ম আৰু আমি আপোনালোকক কৈছোঁ যে বোকাজান চিমেণ্ট ফেক্টৰীটোৰ পৰা যি ছ'চিয়েল ৱেলফেয়াৰ ফাণ্ডৰ নামত এটা ধন আহিব লাগে সেই ধন কিন্তু আজিলৈকে এই বোকাজানবাসী ৰাইজৰ বা কাৰ্বি আংলঙত যি উন্নয়ন কৰিছে আমি দেখা আমাৰ পৰিলক্ষিত হোৱা নাই সেইবাবে আমি কৈছোঁ যে এটা ইণ্ডাষ্ট্ৰীয়ে যি এই অঞ্চলটোত যি স্বাস্থ্য বা পানী বা অন্যান্য যি বিদ্যালয় যি সা সুবিধা দিব লাগে দুখীয়া ছাত্ৰ ছাত্ৰীসকলক যে সা সুবিধা দিব লাগে এটা ইণ্ডাষ্ট্ৰীয়ে উদ্যোগে
কিন্তু সেই দিয়াৰ আজি বছৰ বছৰ দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। সেইকাৰণে আমি বোকাজান চিমেণ্ট ফেক্টৰী ঊৰ্ধ্বতম কৰ্তৃপক্ষক কৈছোঁ যে অতি শীঘ্ৰে এই দাবীসমূহ আমাৰ জাতীয় দুটা সংগঠনৰ দাবীসমূহ আপোনালোকে সমাধান কৰক। অনাগত দিনত যদি বোকাজানবাসী ৰাইজে ধূলিৰ প্ৰকোপত যদি